কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ MA ফাৰ্ষ্ট ছেমিষ্টাৰৰ কুৱেশ্যন পেপাৰৰ ফাৰ্ষ্ট পেপাৰখনৰ ছেকেণ্ড কুৱেশ্যনটোৰ সৈতে আপোনালোকৰ মাজত। কুৱেশ্যনটো আছিলে শংকৰী যুগৰ সাহিত্য আৰু শংকৰোত্তৰ যুগৰ সাহিত্যৰ মাজৰ তুলনা আগবঢ়াওক। উপযুক্ত উদাহৰণ দিবলৈ চেষ্টা কৰিব। শংকৰী যুগৰ সাহিত্য আৰু শংকৰোত্তৰ যুগৰ সাহিত্য এই দুই যুগৰ সাহিত্যই অসমীয়া সাহিত্যৰ বুৰঞ্জীত স্বৰ্ণীল আখৰেৰে জিলিকি আছে। প্ৰকৃততে মধ্যৰ যুগৰ অসমীয়া সাহিত্যৰ বৰ্ণাঢ্য পৰম্পৰাক শংকৰদেৱক আধাৰ হিচাপে লৈ দুটা যুগত বিভক্ত কৰা হৈছে, শংকৰী আৰু শংকৰোত্তৰ যুগ। অসমীয়া সাহিত্যৰ ইতিহাসত এই দুয়োটা যুগৰে অসীম গুৰুত্ব আছে। তলত এই দুই যুগৰ সাহিত্যৰ মাজত এক তুলনামূলক আলোচনা আগবঢ়োৱা হ'ল। শংকৰী যুগৰ সাহিত্য আৰু শংকৰোত্তৰ যুগৰ সাহিত্যৰ তুলনামূলক আলোচনা। শংকৰী যুগৰ সাহিত্য আৰু শংকৰোত্তৰ যুগৰ সাহিত্যৰ তুলনামূলক বিচাৰত পোৱা যায় যে শংকৰী যুগৰ সাহিত্যকাল হৈছে খ্ৰীষ্টীয় পঞ্চদশ শতিকাৰ পৰা সপ্তদশ শতিকাৰ আদি ভাগলৈ। এই সময়ৰ সাহিত্যৰাজিত ভক্তিৰ স্বৰূপ মূৰ্তমান হোৱা বাবে এই যুগটোক সাহিত্যক নৱবৈষ্ণৱ আখ্যাও দিয়া হয়। আনহাতে এই যুগটোক শংকৰদেৱে প্ৰবলভাৱে প্ৰভাৱান্বিত কৰিছিল কাৰণে এই যুগটো শংকৰী যুগ বুলিও আখ্যা দিয়া হ'ল। শংকৰী যুগৰ সাহিত্য সৰ্বভাৰতীয় ভক্তি আন্দোলনৰ সৈতে নিবিড়ভাৱে সম্পৰ্কিত। শংকৰী যুগৰ সাহিত্য মূলতঃ ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে ৰচিত হৈছিল। ভগৱানৰ অৱতাৰ লীলা আৰু কৃষ্ণ ভক্তিৰ মাহাত্ম্য সাহিত্যসমূহৰ মাজেৰে উদ্ভাসিত হৈছিল। শংকৰী যুগৰ সাহিত্য মূলতঃ শ্ৰীমদ্ভাগৱতৰ ওপৰত প্ৰতিষ্ঠিত। কবিসকলে কাব্যনাটৰ বাবে সমল সংগ্ৰহ কৰিছিল শ্ৰীমদ্ভাগৱত পুৰাণ আৰু আন ভক্তিমূলক পুৰাণৰ পৰা। আন এটা মন কৰিবলগীয়া কথা হ'ল এই যুগৰ সমগ্ৰ সাহিত্য আছিল মূলতঃ অনুবাদমূলক। অৱশ্যে অনুবাদমূলক বা সমল আধাৰিত সাহিত্য হ'লেও এইবোৰৰ মাজতে কবিসকলৰ মৌলিক প্ৰতিভাৰ স্বাক্ষৰ ভাস্কৰ হৈ উঠিছিল। সেইকাৰণে এই যুগৰ সাহিত্য অধিক প্ৰাণৱন্ত। এই যুগৰ সাহিত্যিকসকলে যদিও ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে সাহিত্য ৰচনা কৰিছিল, তথাপি এইবোৰৰ গুণ আৰু কৃতি সুদূৰ প্ৰসাৰী আছিল। এই যুগৰ সাহিত্যিকসকলে অলংকাৰ, ৰস, ছন্দ আদি কাব্যতত্ত্বসমূহৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল। শংকৰোত্তৰ যুগ বা উত্তৰশংকৰী যুগ বুলিলে সপ্তদশ শতিকাৰ আদিৰ পৰা অন্তলৈকে এই সময়ছোৱাকে ধৰা হয়। অসমীয়া সাহিত্যৰ বুৰঞ্জীত এই যুগৰ সাহিত্যৰাজিৰ মূল্য অপৰিসীম। এই যুগক চৰিত পুথি, গদ্য সাহিত্যৰ উদ্ভৱ আৰু বিকাশৰ যুগ বুলিও অভিহিত কৰা হয়। শংকৰোত্তৰ যুগতেই অসমীয়া গদ্য সাহিত্যই বিকাশ লাভ কৰিছিল। ইয়াৰ পূৰ্বে শংকৰী যুগত কাব্য সাহিত্যৰ ওপৰতহে গুৰুত্ব প্ৰদান কৰা হৈছিল। এই যুগৰ এগৰাকী বিশিষ্ট সাহিত্যিক ভট্টদেৱ বা বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্যই কথা ভাগৱত, কথাগীতা আৰু ভক্তি ৰত্নাৱলীৰ দৰে গ্ৰন্থৰ জৰিয়তে অসমীয়া সাহিত্যলৈ অৱদান আগবঢ়াই গৈছে। উল্লেখ্য, ইয়াৰ আগতে অৰ্থাৎ শংকৰী যুগৰ গদ্যৰ যি নমুনা আছিল সেয়া ব্ৰজাৱলী ভাষাৰহে আছিল। এক কথাত শংকৰোত্তৰ যুগত অসমীয়া গদ্যই এক সুকীয়া মাত্ৰা লাভ কৰিছিল। শংকৰোত্তৰ যুগতেই চৰিত পুথিৰ উদ্ভৱ হৈছিল। শংকৰী যুগৰ সাহিত্যই ৰজাঘৰীয়া পৃষ্ঠপোষকতা লাভ কৰাৰ বিপৰীতে শংকৰোত্তৰ যুগৰ সাহিত্যই ৰজাঘৰীয়াৰ লগতে সত্ৰীয় পৃষ্ঠপোষকতা লাভ কৰিছিল। এসময়ত শংকৰদেৱ আৰু মাধৱদেৱৰ শিষ্যসকলে অসমৰ বিভিন্ন ঠাইত সত্ৰ স্থাপন কৰি সত্ৰসমূহ সাহিত্য চৰ্চাৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিছিল। অসমীয়া সাহিত্যৰ ইতিহাসত শংকৰোত্তৰ যুগৰ সাহিত্যৰাজিৰ মূল্য অপৰিসীম। বিবিধ বৈশিষ্ট্যৰে সমৃদ্ধ এই যুগৰ সাহিত্য। সামৰণি। উক্ত আলোচনাৰ পৰা আমি দেখা পালোঁ যে শংকৰী যুগৰ সাহিত্য আৰু শংকৰোত্তৰ যুগৰ সাহিত্যৰ মাজত কিছু বৈশিষ্ট্যগত সাদৃশ্য আছে আৰু নিজ নিজ সময়ত দুয়ো যুগৰ সাহিত্যই নিজস্ব কিছু বৈশিষ্ট্যৰে অসমীয়া সাহিত্য সমুজ্জ্বল কৰি গৈছে।